তো ভাই লোক মই বৰ্তমান আছো আমাৰ গোৱালপাৰাৰ এনেকুৱা এখন ষ্টৰত য'ত আপোনালোকে মাত্ৰ 2000 টকাৰ পৰা ড্ৰোন পাই যাব আৰু ড্ৰোনৰ লগতে আপোনালোকে মাত্ৰ 700 টকাৰ পৰা সিসিটিভি কেমেৰা পাই যাব আৰু ইয়াৰ লগতে আপোনালোকে 60-70% ডিসকাউন্টত ড্ৰোন সিসিটিভি কেমেৰাৰ লগতে বহুত আৰু ইউনিক কিছুমান বস্তু আছে যেনেকুৱা এইফালে যদি চাই আপোনালোকে চাব পাৰে এইবিলাক মোবাইল হয় একদম সৰু সৰু দুটা মোবাইল ইয়াতে আছে চাব পাৰে আৰু দুটা মোবাইলত দুটাকে সিম ইউজ কৰিব পাৰিব আপোনালোকে চাব পাৰে ইমান সৰু মোবাইল আৰু এই মোবাইলটো আপোনালোকে 900,000 টকাতে পাই যাব আৰু ইয়াৰ লগতে আপোনালোকক স্পাই কেমেৰা দেখুৱাই আছো তো চাব পাৰে এটো হৈছে এটা মোবাইলৰ এডাপ্টাৰ ইয়াতে লগোৱা আছে কেমেৰা আৰু কেমেৰাটো কোড লগোৱা আছে পিছত দেখুৱাই আছো ইয়াৰ লগতে এই এটা চাব পাৰে স্পাই পেন হয় এটো ইয়াতেও কেমেৰা লগোৱা আছে এই কেমেৰাটো কোড আছে কাৰণ ধৰাৰ ক্ষমতা নাই মানে এনেকুৱা জায়গাত কেমেৰাটো লগোৱা আছে ইয়াৰ লগতে এইফালে যদি চাই এটো হৈছে এটা বাল্ব লগাই যে ইয়াতেও কেমেৰা লগোৱা আছে তো এনেকুৱা বহুত কিবা কিবি ইউনিক বস্তু আছে আৰু এনেকুৱা দামত পাব যোনটো আপোনালোকে সাগে গুৱাহাটী দিল্লী মুম্বাই ঘুৰিলেও নাপাব চিন্তা কৰি চাওক 2000 টকাৰ ড্ৰোন ও মাই গড 60 পৰা 70% ডিসকাউন্টত দি আছে আৰু ডিসকাউন্টৰ লগতে এই দোকানখনৰ পৰা আপোনালোকে কেমেৰা ড্ৰোন মোবাইল জিয়ে নলক কিয় প্ৰত্যেকটো বস্তুৰ লগত প্ৰথম 10 জন কাস্টমাৰে এটা কৈ হেডফোন ফ্ৰী পাব আৰু দোকানখন ক'ত আছে প্ৰথমতে আপোনালোকক এড্ৰেছটো জনাই দি আছো তাৰ পিছত দোকানখনত এক ফালৰ পৰা সিসিটিভি কেমেৰা ড্ৰোন ল্যাপটপ সেকেন্ড হ্যান্ড ল্যাপটপ এনেকুৱা যি আছে সব দেখুৱাই আছো ভিডিওটো একলৈকে চাই থাকিব আৰু এড্ৰেছটো হৈছে আমাৰ গোৱালপাৰা ট্ৰান্সপোৰ্ট মানে ট্ৰান্সপোৰ্টৰ যোনটো পুলিশ পইণ্ট আছে পুলিশ পইণ্টৰ পৰা অলপমান আগবাঢ়ি আহিলে এইফালে যদি চাই এটো হৈছে কণিকা সুইট হাউস আৰু কণিকা সুইট হাউসৰ একেবাৰে লগতে লাগি আছে জেএস এন্টাৰপ্ৰাইজ বুলি আৰু ইয়াতে আপোনালোকে কমতকৈ কম দামত সিসিটিভি কেমেৰা ড্ৰোন ওয়াকি টকি গোটেইখিনি পাই যাব আৰু এতিয়া গৈ আছো জেএস এন্টাৰপ্ৰাইজৰ ভিতৰত আৰু ভিতৰত সোমাই আহি এইফালে চাব পাৰে জাবিদুল ভাই আছে মানে এই দোকানখনৰ অনাৰ জাবিদুল ভাই ভালে আছে হয় নমস্কাৰ হয় তো জাবিদুল ভাইৰ লগত এতিয়া গোটেইখিনি বস্তু যি আছে ইয়াতে ড্ৰোন সিসিটিভি কেমেৰা মাইক বহুত কিবা কিবি আছে গোটেইখিনি বঢ়িয়াকৈ দেখুৱাই দিছো আৰু জাবিদুল ভাইয়ে আজি 60 পৰা 70% ডিসকাউন্ট দি আছে ভাই সঁচাকে হয় তো বঢ়িয়াকৈ দেখুৱাই আছো 60-70% ড্ৰোন সিসিটিভি কেমেৰা 2000 টকাতে ড্ৰোন পাই যাব চাই থাকিব দেখুৱাই আছো আপোনালোকক আৰু আৰম্ভণিতে মই আপোনালোকক দেখুৱাই আছো 2000 টকা ড্ৰোন তো চাব পাৰে এই ড্ৰোনটো যে আছে এটো হৈছে 2000 টকা আৰু 2000 টকাৰ লগতে এইফালে যদি আহে এটো কিমান কৈছিলে দাদা এটো 3200 টকা এটো আমি 70% ডিসকাউন্ট দি আছো আপোনাৰ কাৰণে আগত মই 4500 টকা বিক্ৰী কৰিছো আচ্ছা বৰ্তমান 3200 টকা দি আছে 3200 টকাত ইমান ধুনীয়া ড্ৰোন চাব পাৰে আপোনালোকে মানে কি ক'ব আৰু ইয়াৰ লগতে এইফালে চাব পাৰে এই এটা ড্ৰোন আছে কি ধুনীয়া লাগিছে আৰু এইটো ড্ৰোন অলপমান ডাঙৰ হয় 5500 টকা দি আছে এইটো ড্ৰোন চাব পাৰে মানে নৰমালি আমি ড্ৰোন ল'ব গলে কমসে কম 70-80,000 টকা খৰচ কৰিব লাগে কিন্তু ইয়াতে আপোনালোকে 5000 টকাতে ড্ৰোন লৈ কেনে লেভেল দিব পাৰিব গম পাইছে ন বাকি আপোনালোকে যদি ডিটেইলছ চাব বিচাৰে তেতিয়া হলে ফেসবুকত লং ভিডিও এভেইলেবল আছে আপোনালোকে গৈ কেনে চাব পাৰিব ধন্যবাদ জয় আই অসম জয় জুবিন দা